হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল জেবি ব্লগ। কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল আৰু মোৰো ভালেই। তো আজি আছোঁ ঘৰতে, মানে আজি হৈছে ছানডে। তো আজি অকণমান ঘৰৰ কাম আছে, ঘৰটো চাফা কৰিব আছে। ইমানেই ধূলি হৈ গৈছে, লেতেৰা হৈ গৈছে, তাতে ঈদ আহি আছে। তো ঈদৰ বাবে অকণমান ঘৰটো চাফা কৰোঁ। কাপোৰবিলাক ধোৱা হৈছে মোৰ, ডিউটি যোৱাৰ আগত সদায় ধুয়ে থৈ যাওঁ। বাট আজি আছে ৰুমটো চাফা কৰিব। ৰুমটো বহুতখিনিয়ে চাফা কৰিব লাগিব কাৰণ বহুতেই লেতেৰা হৈ গৈছে। তো কাম কৰি উঠি দুপৰীয়া আকৌ এঠাইত যাম। ক'ত যাম আপোনালোকে দেখা পাব, মাৰ লগত যাম। তো ভিডিঅ'টো শেষলৈকে চাই যাব। আৰু ৰোজা আৰু 3টা আছে, যাব হ'লে ৰোজা, তাৰপিছত ঈদ আহিব। ৰোজা মাহটো যেতিয়া ষ্টাৰ্ট হয় তেতিয়া বিৰাটেই ভাল লাগি থাকে, কিন্তু যাবৰ সময়ত অকণমান বেয়া লাগে, মনটো বেয়া লাগি থাকে। ৰোজা যাব, আকৌ এবছৰ ৰখিব লাগিব ৰোজাৰ কাৰণে, তেনেকুৱা আৰু। বাৰু যি কি নহওক, আৰু এইবাৰ মোৰ কোৰাণ শ্বৰীফ খতম নহ'ল। মই মানে খতম কৰিব নোৱাৰিলোঁ, টাইমে নাপাওঁ, সেইবাবে আৰু খতম দিব নোৱাৰিলোঁ। অকণমান পঢ়িব টাইম পাওঁ, সেইবাবে আৰু খতম নহ'ল এইবাৰ। তো বাৰু যি কি নহওক, তো আজিৰ ভিডিঅ'টো আপোনালোক শেষলৈকে চাই যাব। এতিয়া মই পূৰা চাফাৰ ভিতৰত লাগি আছোঁ। আজি আৰু ইমান ভিডিঅ' দেখাই থাকিব টাইম নাই, দুপৰীয়াও কাম কৰি উঠি যাবই লাগিব, এঠাইত যাম কৈছোঁ। তো সেইবাবে জল্দি কামখিনি শেষ কৰিব লাগে। তো সেইবাবে লাগি আছোঁ পূৰা কামত, আৰু ভিডিঅ'ত দেখাই থাকিব ইমান টাইম নাই। তো এইবিলাক উঠাই দিছোঁ, পূৰা চাফা কৰি আছোঁ। তো কামখিনি কৰি লওঁ, তাৰপিছত দেখাই আছোঁ। হেল্ল' এভৰিৱান, বহুত দেৰি মূৰত আপোনালোকক লগ পাইছোঁ। মানে ৰুম চাফা কৰিলোঁ, পূৰা লেতেৰা হৈ গৈছে। তাৰপিছত সেইবিলাক চাফা কৰি গা ধুই আহিলোঁ। গা ধুই আহি আপোনালোকক লগ পাইছোঁ। এতিয়া যাম মাৰ লগত বজাৰ কৰিব। কৈছিলোঁ যে ক'ৰবাত যাম বুলি, তো বজাৰ কৰিব যাম। অলৰেডি বহুত দেৰি হৈছে, এতিয়া 2টা মানে বাজিল। কাম কৰোঁতে বহুত দেৰি হৈ গ'ল। তো এতিয়া জল্দি যাব লাগে। তো ভিডিঅ'টো শেষলৈকে চাই যাব। আহি পালোঁ আমি, স্কুটিখন ইয়াতে পাৰ্কিং কৰি। প্ৰথমতে আহিছোঁ আমি এম বাজাৰ। ইয়াতেনো কি আছে চাওঁ। মা প্ৰথমতে সোমাই গ'লে, এতিয়া ময়ো সোমাই যাওঁ। আহকচোন চাওঁ কিনো আছে ইয়াতে। বাপৰে, সোমায়ে দেখিছোঁ ইমানে মানুহ, নক'ব আৰু। আজি ইমানে মানুহ হৈছে, তাতে আজি ছানডে, তো বহুতেই মানুহ। প্ৰথমতে চাইছোঁ মই সৰু ভাগিন ল'ৰাটোৰ বাবে কাপোৰ। তাৰ কাপোৰো ভালে আছে ইয়াতে, মানে ল'ৰাৰ কাপোৰ বহুত ধুনীয়াই আছে। তাকে চাইছোঁ কোনযোৰনো ভাল লাগিছে। এতিয়া আহিছোঁ আকৌ মোৰ ভাগিন ছোৱালীজনীৰ কাৰণে। তাইৰ কথা আৰু কি ক'ব, তাইৰ কাপোৰ বিচাৰি নাপায়। তাইক ফটো মাৰি দেখাব লাগিব, তেতিয়াহে তাই ক'ব কোনযোৰনো ভাল লাগিছে। তো তাইৰ কাপোৰ বিচৰাটো অসম্ভৱ কথা। তাকে মিলাই আছোঁ কোনযোৰনো ভাল লাগে। টি চাৰ্টটো চাইছোঁ, ভালেই লাগিছে। তাইৰ লগত এটা হাফ পেণ্ট দিম বুলি ভাবিছোঁ, মানে লং হাফ পেণ্ট। তাই মানে লং হাফ পেণ্ট পিন্ধি ভাল পায়, কমফৰ্টেবল পায়। তো কোনটো কমফৰ্টেবল হয় গৰমত পিন্ধিবৰ কাৰণে, মই তাকেই চাইছোঁ কোনটোনো ভাল লাগিব। আকৌ সেইটো ফটো মাৰি দিব লাগিব, নহ'লে তাইৰ পচন্দই নহয়। তাকে চাইছোঁ। সিফালে আকৌ স্কাৰ্টো আছে, ধুনীয়া স্কাৰ্ট আছে। এইটো স্কাৰ্ট মোৰ বহুতেই মৰম লাগিছে, বগা, ইমান ধুনীয়া লাগিছে, কিন্তু অকণমান ডাঙৰ হ'ব যেন লাগিছে। এবাৰ মাক দেখাই লওঁ, মা যদি ভাল লাগিছে বুলি কয়, সৰু হয় বুলি কয়, তেতিয়াহ'লে লৈ ল'ম। মানে মাক মই এঠাইত বহাই থৈ দিছোঁ, কাৰণ ৰোজা ধৰি মা ইমান খোজকাঢ়ি ফুৰিব নোৱাৰে, ভাগৰ লাগে। তো মাক মই কৈছোঁ এঠাইত বহি থাকা, মই কাপোৰটো চইচ কৰি লৈ আহিম তোমাৰ কাষত, আৰু যদি ভাল লাগে বুলি কয় তেতিয়া লৈ ল'ম। মাও ক'লে এইটো ডাঙৰ হ'ব বুলি, তো সেইবাবে সেইটো আৰু নল'লোঁ। তথাপিতো তাইক এবাৰ ফটো মাৰি দেখাইছিলোঁ, বাইদেউ ক'লে সেইটো ডাঙৰ হ'ব বুলি, তো সেইটো নল'লোঁ। এতিয়া আহিছোঁ মই কুৰ্তিৰ ফালে। মই ভাবিছোঁ আহিছোঁৱে যিহেতু, এটা কুৰ্তিও লৈ যাওঁ মোৰ বাবে, সদায়নো কিমান বজাৰ কৰিব আহিম। তাকে চাইছোঁ, কিন্তু চব ৰেড কালাৰে, কিন্তু মোৰ ৰেড কালাৰবিলাক ইমান ভাল নালাগে। মানে দূৰৰ পৰা কিবা যেন দেখি, দূৰৰ পৰা ৰেড কালাৰটো, সেইবাবে মোৰ ভাল নালাগে। তাকে চাই আছোঁ কোনটোনো ভাল লাগে। মই লাইট কালাৰ বেছি ভাল পাওঁ, মানে ডাৰ্ক কালাৰ ভাল নাপাওঁ সিমান, সেইবাবে চাওঁ লওঁ নে নলওঁ। ইফালে আকৌ ঢেৰ কালেকশ্যন আছে, ভালেই লাগিছে। এইফালেও কুৰ্তি আছে, কিবাকিবি কুৰ্তি আছে। মোক ইমান দামী, মানে হেভি কুৰ্তি নালাগে, চিম্পুল চাই কুৰ্তি লাগে, যাতে মই ডিউটিত অহা যোৱা কৰিব পাৰোঁ, তেনেকুৱা কুৰ্তি লাগে। হ'লেও এবাৰ ট্ৰাই কৰি চালোঁ কেনেকুৱানো লাগে মোক। দেখিবলৈতো বেয়া লগা নাই, ভালেই লাগিছে, কিন্তু অকণমান টাইট যেন লাগিছে। চাওঁ বাৰু, মাকো সুধি চাওঁ, যদি মা কয় ল'বৰ কাৰণে লৈ ল'ম এটা। চাওঁ বাৰু, যদি লওঁ আপোনালোকে নিশ্চয় দেখা পাবই, আৰু যদি নলওঁ কৈ দিম বাৰু মই পিছত। এতিয়া আমাৰ বজাৰ কৰি মেলি হ'ল। এতিয়া মা আৰু মোৰ মুখখন এবাৰ দেখাই দিছোঁ, আমাকতো দেখাই নাই অহাৰ পৰা, তো এবাৰ অকণমান দেখাই দিলোঁ আমাকো। এতিয়া আহিছোঁ তলত, ওপৰত লেডিছৰ কাপোৰ আৰু তলত জেন্টছৰ কাপোৰ, প্লাছ বেগ সৰু ল'ৰা ছোৱালীৰ, প্লাছ পাকঘৰৰ অল কালেকশ্যন আছে। মানে ধুনীয়া বাচনবিলাক পাব। আহিলে মানে উভতি যাব নালাগে, ইয়াৰ পৰা নিব পাৰিব কিবা নহয় কিবা, বটলৰ পৰা
আদি কৰি গোটেইখিনি বস্তুৱে পাব তাতে আৰু আহিব পাৰে আপোনালোকে লৈ যাব পাৰে। এতিয়া ইফালে আছে আকৌ জেন্সৰ কাপোৰ, মানে যি বিচাৰে তাকেই পাব ইয়াতেও। আৰু মানুহ হৈছে আৰু ইয়াতে বহুতে মানুহ আজি। তাৰ পৰা আমি ওলাই আহিলোঁ বজাৰ কৰি মেলি, বাহিৰতো কিবা কিবি অকণমান বজাৰ ল'লোঁ। আৰু এতিয়া চাইছোঁ অকণমান চব্জি, কিনো লওঁ, চব্জিও অকণমান লৈ যাওঁ ঘৰৰ বাবে। এতিয়া আহিছোঁ স্মাৰ্ট পইণ্ট। ইয়াতে কাপোৰৰ বাহিৰে গোটেইখিনি বস্তুৱে পায়, খোৱা লোৱাৰ পৰা আদি কৰি গোটেইখিনিয়ে পায়। আৰু ইয়াতে বহুত ডিছকাউণ্ট দিয়ে বুলি শুনিছোঁ। তো ময়ো চাওঁ আজি বজাৰ কৰি, যদি ইয়াতে ভাল পাওঁ, মানে বস্তুবোৰ ভাল যদি পাওঁ, তেন্তে নেক্সট টাইম মই ইয়াৰ পৰা বজাৰ কৰিম বুলি ভাবিছোঁ। সেইবাবে আজি ভাবিছোঁ ইয়াতে আহিছোঁৱে যিহেতু কিবা কিবি কিনি চাওঁ ময়ো। ল'লোঁ কিবা কিবি ইয়াৰ পৰা অকণমান। এতিয়া ঘৰত গৈ থাকোঁ, নহ'লে আৰু ইফতাৰ কৰিব সময় হ'বই, দেৰিয়ে হৈছে বহুত অলৰেডি। বজাৰ কৰি মেলি আহিলোঁ, ঢেৰ বস্তু আনিলোঁ। মাও ইফালে লৈ আহি আছে কিবা কিবি। মোৰ চুলিৰ অৱস্থা নাই, কি যে হৈ গৈছে। আজি হেলমেটটো নিয়া নাছিলে, তো এনেকুৱা অৱস্থা হৈছে চুলিৰ। হেল্ল' এভৰিৱান, বজাৰ কৰি মেলি আহিলোঁ আৰু বহুতে ভাগৰ লাগিছে। আৰু ইফতাৰো আমি ৰাস্তাতে কৰিব লগা হ'ল, যিহেতু ঘৰ আহি নাপালোঁৱে। আৰু আপ্পা ঘৰতে আছে, কিবাকৈ অকণমান ইফতাৰটো কৰিলে। আহি আমি ভালকৈ চাহ পানী বনাই দিলোঁ, আমিও ভালকৈ কিবা কিবি খালোঁ। খাই উঠি আজৰি এতিয়া আছে মোৰ কাম, মানে যাওঁতে ঘৰটোহে চাফা কৰি থৈ গৈছিলোঁ, কিন্তু ঘৰবিলাক মোচাই নাই। এতিয়া ঘৰবিলাক মুচিব আছে, অকণমান কাপোৰ ধুই থৈ গৈছিলোঁ, তো কাপোৰবিলাকো বাহিৰৰ পৰা সামৰিব আছে, বাচন ধুব আছে, তাৰপিছত ভাত বনাব আছে, মানে বহুতে কাম আছে। তো সোনকালে মই কামবিলাক কৰি লৈ আজৰি হৈ ভাত পানী খাই সোনকালে শুম, কাৰণ বিৰাটেই ভাগৰ লাগিছে। দিনটো আজি বহুতেই কষ্ট হ'ল, ৰাতিপুৱাৰ পৰা ৰাতিলৈকে মানে দিনটো কৰিলোঁ কাম। তাৰপিছত গ'লোঁ বজাৰ কৰিব। বজাৰ কৰাটো ইমান সম্ভৱ নহয়, তাতে মোৰ ভাগিনৰ। তো এতিয়া বেছি কথা কৈ নাথাকোঁ, এতিয়া যাম মই কাম কৰিব। আৰু এটা বস্তু আপোনালোকে লক্ষ্য কৰিছেনে, মই পৰ্দাৰ কাপোৰবিলাক লগোৱা নাই। মানে মই পৰ্দাৰ চব কাপোৰবিলাক ধুই দিছোঁ, ধুই দি কিনে নলগাওঁ, ঈদৰ আগদিনা লগাওঁ, কাৰণ মই ঈদৰ আগদিনা লগালে বেছি ভাল দেখোঁ। সেইবাবে চব কাপোৰ ধুই দি থৈ দিওঁ, বাট চব কাপোৰ ধুওঁ কিন্তু একো বস্তু নলগাওঁ, ঈদৰ আগদিনাহে লগাওঁ, তেতিয়াহে ভাল দেখি কিবা। সেইবাবে লগোৱা নাই, চব খালী খালী দেখিছে চাগে। তো এতিয়া বেছি কথা কৈ নাথাকোঁ, এতিয়া লাগো কামত, তাৰপিছত আপোনালোকক লগ পাইছোঁ। ঘৰৰ কাম কৰা হ'ল, এতিয়া আহিছোঁ আকৌ পাকঘৰত ভাত বনাব। সেইফালে বনাই আছোঁ ভাত, ইফালে ভাত, এইফালে আকৌ ভেন্দি ভাজিছোঁ। আৰু আছেই বাচন ধুব আছেই, বহুতে কাম আছে গাইজ। কিন্তু মোৰ মূৰৰ বিষ, ভৰিৰ বিষ গোটেই উঠিছে, তথাপিতো কাম কৰি আছোঁ। এতিয়া মোৰ কাম হ'ল আৰু এতিয়া বনাই আছোঁ কণী আমলেট। বিৰাটে ভোক লাগিছে, তো ভাত খাই শুয়ে থাকোঁ, ইমান ভাগৰ লাগিছে। তো এয়া হৈছে মোৰ ভাত, ইয়াত দালি লৈছোঁ, এয়া কণী আমলেট, এইফালে ভেন্দি ভাজা লৈছোঁ। তো এইখনেই হৈছে মোৰ চিম্পল থালি, আজি ইমান বিশেষ একো নাই। তো চিম্পলকৈ খাওঁ, গৰম গৰম ভাত, একদম ধোঁৱা ওলাই আছে। ভাত পানী খালোঁ, এতিয়া পূৰা ভাগৰ লাগিছে। এতিয়া শুওঁ, দিনটো যিহেতু কষ্ট হৈছে, তো বহুতে ভাগৰ লাগিছে। তো এতিয়া আৰু ভিডিঅ' বনাব ইচ্ছা নাই, একেবাৰে আপোনালোকক কালি লগ পাম। আৰু কালি দেখামো কি বজাৰ কৰিলোঁ কি নকৰিলোঁ, গোটেইখিনি কম, দেখাম। তো এতিয়া আৰু শুওঁ, গুড নাইট। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি হৈছে নেক্সট ডে'। তো ৰাতি পূৰা শুলোঁ, চকু পূৰা ফুলি গৈছে, দেখিছেনে? পূৰা ভাগৰ লাগিছিল, পূৰা শুলোঁ, দিনটো যিহেতু বহুত কষ্ট হৈছিল কালি। বাৰু যি কি নহওক, কালি বজাৰ কৰিলোঁ। বজাৰ আমাৰ ঘৰৰ কাৰো কৰা নাই, ভাইটি আৰু ভাগিনকেইটাৰ কাৰণে কৰিছোঁ। ঈদ বুলি সিহঁতক কিবা এটা দিব লাগিব, তো সেইবাবে সিহঁতৰ বাবে বজাৰ কৰিছোঁ। মোৰ বাবে একো লোৱা নাই, আৰু মোৰ বাবে ল'লে আপোনালোকক দেখাম বাৰু কি বজাৰ কৰোঁ মই, কিন্তু সিহঁতৰ কাপোৰ আৰু কি দেখাম। তো মোৰ কাপোৰ ল'লে বাৰু আপোনালোকক দেখাই দিম। তাৰপিছত এতিয়া আছে আকৌ মোৰ কাম, যিহেতু আকৌ ডিউটিত যাব লাগিব, দেৰি হৈ যাব ভিডিঅ' বনাই থাকিলে। তো সেইবাবে মই কামখিনি কৰি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। ঈদৰ কথা যিহেতু অকণমান কাম বেছি হৈছে, মাও যিহেতু ইমান নোৱাৰে ৰোজা ৰাখি, তো মই সেইবাবে ডিউটিত যোৱাৰ আগতে কামবিলাক কৰি থৈ যাওঁ। তো ভিডিঅ'টো চাই যাব। হেল্ল' এভৰিৱান, কাম কৰিলোঁ গোটেই, তাৰপিছত গা ধুলোঁ, তাৰপিছত এতিয়া যাব ওলাইছোঁ ডিউটি। আৰু সদায় দৰে মই আজিও বহুত লেট, তো আপোনালোকক হয়তো ডিউটিত লগ পাম, হয়তো ডিউটিৰ পৰা আহি লগ পাম। তো ভিডিঅ'টো চাই যাব। আকৌ ফেনখন বন্ধ কৰিব পাহৰি গ'লোঁ, তো এতিয়া যাই থাকোঁ, বাই।
হেল্ল' এভৰিৱান, ডিউটিৰ পৰা আহিলোঁ। ডিউটিত আৰু ভিডিঅ' কৰি নাথাকিলোঁ। আজিও অকণমান বজাৰ কৰিলোঁ। ডিউটিৰ পৰা বাহিৰে বজাৰখিনি কৰি আনিলোঁ। কালি অকণমান কাপোৰ কম যেন লাগিল, আজি আকৌ লৈ আহিছোঁ। সিহঁতৰ বাবে, ভাগিনকেইটাৰ বাবে লৈ আহিছোঁ আজি কাপোৰ। এটা কুৰ্তি লৈছোঁ বাৰু, দেখাম কেনেকুৱা লাগে ক'ব কুৰ্তিটো। এতিয়া অকণমান মই ব্যস্ত আছোঁ। আকৌ আজি ভাগিনহঁতক দিব যাব লাগিব কাপোৰখিনি। এতিয়া মই আকৌ কৰি আছোঁ ইফতাৰৰ যা যোগাৰ। পাকঘৰত সোমাইছোঁৱে, দেখাম বাৰু কি বনাই আছোঁ। তো ভিডিঅ'টো চাই যাব। এইখিনি হৈছে ভাগিনহঁতৰ কাপোৰ। খুলি আৰু নেদেখাওঁ, মানে আজি দিব যাব লাগিবতো, সেইবাবে অকণমান পেকিং কৰিয়ে থৈ দিছোঁ। গধূলি ইফতাৰ কৰি উঠি দি আহিব লাগিব সিহঁতক। এতিয়া ৰেডি কৰি থৈ দিছোঁ। এতিয়া মোৰ দেৰি হৈছে, পাকঘৰত লাগোগৈ। তো মই বনাই আছিলোঁ, দেখাইছোঁ আৰু। এতিয়া আকৌ মই বনাব লৈছোঁ পিঠা, বাইদেউহঁতক ঘৰত নিবৰ বাবে। ভাগিনজনীয়ে বাৰ বাৰ ফোন কৰি কৈ আছে যে তাইৰ কাৰণে জোন পিঠা নিব লাগে। তো সেইবাবে মই ডিউটিৰ পৰা আহি জল্দি পিঠা বনোৱাত লাগিছোঁ, কাৰণ বেছি টাইম নাই, ইফতাৰ কৰিব হৈছে। ইফালে মা ইফতাৰ বনাই আছে আৰু মই পিঠা বনাই আছোঁ। ইফতাৰ কৰিয়ে যামগৈ বাইদেউহঁতৰ ঘৰত। আৰু আমাৰ ফালে এইটো পিঠাক জোন পিঠা বুলি কোৱা হয়, আৰু আপোনালোকৰ ফালে কি বুলি কয় জনাবচোন। পিঠাটো খাই কিন্তু বিৰাটেই টেষ্টি লাগে, কাৰণ নাৰিকল দিয়া হয় ভিতৰত, আৰু এইটো আটাৰে মঠা হয়। তাৰপিছত ভিতৰত নাৰিকল দিয়ে। এনেকৈ বনাই লৈছোঁ। এয়া ৰেডি হ'ল। বেছি বনোৱা নাই, কমকৈ বনাইছোঁ, যিহেতু বেছি সময়ো নাই মোৰ হাতত। ইফতাৰ কৰি মেলি এতিয়া যাব লৈছোঁ বাইদেউহঁতৰ ঘৰত। ভাইজানৰ লগত যাম, অকলে নাযাওঁ বাৰু মই। এতিয়া ট্ৰেইনৰ গেট পৰিছে। সেইটো কাম বিৰাটেই বেয়া পাওঁ মই, ৰৈ থাকিবৰ কাৰণে। আৰু মোৰ বেগ চাওকচোন, কাপোৰৰ বেগ নধৰা হৈছে, ল'ব নোৱাৰা হৈছোঁ মই। আৰু এইজনী হৈছোঁ মই। আহি পালোঁ বাইদেউহঁতৰ ঘৰ। আৰু এইজনীক চাওকচোন, মই আহি পোৱাৰ লগে লগে গোটেইবোৰ বস্তু উলিয়াই লৈছে। মই যিমানবোৰ বস্তু আনিছোঁ দোকান কৰি লৈছে। আৰু ফ্ৰকটো কেনেকুৱা লাগিছে জনাবচোন। এইটো তাইৰ কাৰণে আনিছোঁ, মানে যোৱাকালি আনিছিলোঁ তাইৰ কাৰণে কিবাকিবি, কিন্তু আজি এইটো ফ্ৰক মোক দোকানত দেখি ইমানেই মৰম লাগিল, তো তাইৰ বাবে ল'বৰ মন গ'ল, লৈ আহিলোঁ। আৰু এয়া হৈছে মোৰ চুনা বেটা, আৰু এইজনী হৈছে চুনা বেটি। ইহঁত দুটা মোৰ বহুতে মৰমৰ। ইহঁত দুটাক পালে আৰু মোৰ একোৱে নালাগে। আৰু চুনা বেটা বহুতে বদমাছ হৈছে, মানে সি হাঁহিয়ে চবকে ভুলাই দিব পাৰে। এই তাৰ হাঁহি চাওকচোন, ইমান মৰমৰ। বাইদেউহঁতৰ ঘৰৰ পৰা আহিলোঁ, তাত ভাত পানী খায়ে আহিছোঁ। আৰু এতিয়া কাপোৰ চেঞ্জ কৰোঁ। ভাগিন দুটাক লগ পাই বিৰাটেই ভাল লাগিল। ভিডিঅ' বনাব পাহৰি যায় সিহঁতক লগ পালে। হ'লেও অকণমান হ'লে আপোনালোকক দেখাই দিছোঁ সিহঁতক দুটাকে। আৰু আপোনালোকক যে কৈছিলোঁ মই কুৰ্তিটো দেখাম বুলি, তো কুৰ্তিটো দেখাই আছোঁ। এইটো হৈছে মোৰ কুৰ্তিটো, আৰু এইখন চুৰ্ণি আনিছোঁ, আৰু লং পেণ্টো আনিছোঁ ইয়াৰ লগত। সেইটো ক'ৰবাত থৈ দিলোঁ, বিচাৰি পোৱা নাই এতিয়া। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। হেল্ল' এভৰিৱান, এতিয়া ফ্ৰেছ হৈ ল'লোঁ, এতিয়া যাম শুব যোৱাৰ আগত ভিডিঅ'টো সামৰিম বুলি ভাবিছোঁ। এইটো ভিডিঅ' মই 2 দিন কৰি দিছোঁ। কালি বজাৰ কৰিব গ'লোঁ, আৰু আজি বাইদেউহঁতৰ ঘৰত গ'লোঁ। এনেকৈ 2 দিন বনাই দিলোঁ। হয়তো ভিডিঅ'টো অকণমান দীঘল হ'ব পাৰে, আশা কৰোঁ আপোনালোকে চাই আমনি পোৱা নাই। তো আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিম বুলি ভাবিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু যদি ভাল পালে লাইক এটা কৰি দিব, আৰু যদি কোনোবাই নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। তো ভিডিঅ'টো সামৰিছোঁ। বাই বাই, গুড নাইট।